বাকী অসমবাসীকে মই আহি থকা বৰদিন লগতে ইংৰাজী নৱবৰ্ষৰ মই আন্তৰিক শ্ৰদ্ধা যাচিছোঁ, অভিনন্দন যাচিছোঁ। ঈশ্বৰে সকলোকে সুখ শান্তি ৰাখক, বিটিআৰত এটা সুখময় বাতাবৰণ হওক। আজি কেইদিনৰ পৰা আমাৰ বিটিআৰত অলপ 6 জনগোষ্ঠীৰ জনজাতিকৰণ লৈ অলপ জাগা এটা প্ৰতিবাদ চলি আছে। এইটোতো স্বাভাৱিক কথা। যিয়ে নহওক 6টা জনগোষ্ঠীয়েও যি তেওঁলোকে আজি 30-35 বছৰৰ পৰা এটা জনজাতিকৰণ বিচাৰি আছে, তেওঁলোকে পাব লাগে। অসম চৰকাৰে যে এটা লিষ্ট যে বনাইছে, তাৰ কাৰণে অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছো। এইটো অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ কাম যে জনজাতিকৰণ কাক দিব পৰা যায়। কিন্তু ইয়াতে এটা মই এটা দেখা পাই আছো যে এই প্ৰমোদ বড়ো ডাঙৰীয়া যেতিয়া তেওঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হিচাপে আছিল, তেওঁ দল নিজৰ সংগঠনত আছিল, তেতিয়া এটা ফুটেজ, তেতিয়াৰ দিনত এটা ফুটেজটো এতিয়াও ৰাইজৰ মাজত সেই ফুটেজটো ফুটাই থাকে। কথা হ'ল যেতিয়া ময়ো এই সময়ত মই নিজৰ জাতীয় দল সংগঠনত আছিলো, তেতিয়া ময়ো মোৰ এটা ধৰ্ম আছিল, নিজৰ জাতিৰ কাৰণে, নিজৰ ভাষাৰ কাৰণে, নিজৰ কলা সংস্কৃতিৰ কাৰণে মই মাত মাতা দল সংগঠনৰ নেতা হলে। কিন্তু এতিয়া মই ৰাজনীতিত আহিলো, ৰাজনীতিত অহা এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া ৰাজনীতি অহাৰ লগে লগে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে বিটিআৰত বসবাস কৰি থকা সকলো জনগণক লৈ উন্নয়নৰ স্বাৰ্থত মাত মাতা কাম। এতিয়া কিন্তু মই প্ৰমোদ বড়ো ডাঙৰীয়াই এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ হব নালাগে বুলি কিন্তু তেখেতে কোৱা নাই। তেখেতেও এটা কথা কৈ আছে যে পুৰণা জনজাতি সকলৰ কোনো অসুবিধা নোহোৱাকৈ যদি ভাৰত চৰকাৰৰ সংবিধানত, যদি অসম চৰকাৰৰ সংবিধানৰ আণ্ডাৰত আছে, তেনেহলে দিব পৰা যায়, ইয়াত কোনো আপত্তি নাই বুলি তেখেতে কৈ আছে। আৰু মই জনগণক এটা অনুৰোধ কৰিব বিচাৰিছো, এই যে এটা ফুটেজ আহি আছে প্ৰমোদ বড়ো ডাঙৰীয়াই, এই ফুটেজটো বহুত পুৰণা, আজি 10-15 বছৰ আগৰ ফুটেজ, যাতে জনগণই বৰ্তমান প্ৰমোদ বড়ো এই কথা ভাষ্যটো কৈ আছে বুলি ভাবিব নালাগে। আৰু যিসকলে এতিয়া আমাৰ ইউপিপিএল দল ত্যাগ কৰি বেলেগ ত্যাগ কৰিব 2-4 জনে আৰম্ভ কৰিছে, যাতে তেওঁলোকে এটা ভাল চিন্তা চৰ্চা কৰি থাকিব লাগিব। এটা ক্ষুদ্ৰ দল, ইউপিপিএল এটা ক্ষুদ্ৰ দল, 7 জন MCLA কাউন্সিলাৰ আৰু 7 জন বিধায়ক, 2 জন সাংসদ থকা এটা ক্ষুদ্ৰ দল। যেতিয়াৰ পৰা এই জনজাতিকৰণ বিচাৰিছিল, তেতিয়া কিন্তু এই দলটো গঠন হোৱা নাছিল। আৰু মই সেইটোৱে অনুৰোধ জনাব বিচাৰিছো, যিসকলে এই প্ৰমোদ বড়ো ডাঙৰীয়াৰ পুৰণা ফুটেজটো বজাই আছে, যাতে সেইটো বন্ধ কৰিব লাগে। বৰ্তমান কিন্তু আমি প্ৰথমে ইউপিপিএল দলৰ তৰফৰ পৰা নতুন বছৰ, ভোগালী বিহু আৰু খ্ৰীষ্টমাছৰ সকলো ৰাইজলৈকে শুভেচ্ছা জনাইছো, উল্লেখ জনাইছো। আজি আমি আপোনালোকক মাতি অনাৰ এটাই কাৰণ, আপোনালোকেও দেখিছে যে এটা সশস্ত্ৰ সংগঠনৰ মুৰব্বী তেখেত জীৱন সিংহ ডাঙৰীয়াই তেওঁলোকৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলক ST দিয়া নিদিয়া সম্পৰ্কটোত ইউপিপিএল দলে তেওঁলোকৰ যিটো মত, সেইটো স্পষ্ট নকৰাৰ অজুহাত দেখুৱাই তেওঁলোকে কোচ ৰাজবংশী ভাইসকলক ইউপিপিএল দল ত্যাগ কৰাৰ কাৰণে আহ্বান জনাইছে বুলি শুনিবলৈ পাইছো। তেওঁলোকে কেইবা গৰাকীও ব্যক্তিৰ ঘৰত যায় দমচম দিয়া বুলিও আমি শুনিছো। গতিকে এই শেহতীয়াভাৱে কেইবাগৰাকীও ব্যক্তি আমাৰ ইউপিপিএল দলৰ একদম এক্টিভ কৰ্মী তেওঁলোকে পদত্যাগো কৰিছে, প্ৰেছ মিটতহে আমি দেখিছো। তো সেই সম্পৰ্কত আমি ইউপিপিএল দলে গভীৰ আমি দুখ প্ৰকাশ কৰিছো। কাৰণ ইউপিপিএল দলটোত কেৱল মাত্ৰ এটা জনগোষ্ঠীৰ লোক নাই, ইয়াত সকলো জাতি জনগোষ্ঠীক লগত লৈ, সকলো জাতি জনগোষ্ঠীকে লগত ৰাখি একেলগে আগবাঢ়ি যোৱাৰ নীতি এটা আগত ৰাখি ইউপিপিএল দলে কাম কাজ কৰিছে। আৰু এনেকুৱা ধৰণৰ এটা স্পৰ্শকাতৰ ইছ্যুত আমাৰ ৰাজনৈতিক দলত যিহেতু বিভিন্ন জাতি জনগোষ্ঠীৰ লোক থাকে, গতিকে এই ইছ্যুটোত আমাৰ ইউপিপিএল দলে যিহেতু চৰকাৰতো নাই বা তেনেকুৱা ধৰণৰ পাৱাৰতো নাই, এই ইছ্যুটোত মাত মাতিব পৰাকৈ বা নীতি এটা কোৱাকৈ মতামত এটা প্ৰকাশ কৰাৰ ক্ষেত্ৰত আমাৰ দলীয়ভাৱে কোনো ধৰণৰ ইয়াত সিদ্ধান্ত বা তেনেকুৱা ধৰণৰ আমাৰ যিটো আমাৰ দলৰ স্থিতি, সেইটো স্পষ্টকৈ আমাৰ উল্লেখ হোৱা নাই। গতিকে আমি ক'ব বিচাৰিছো, এই ইছ্যুটো হৈছে 1990 চন মানৰ পৰা অতি পুৰণা ইছ্যু, জনজাতিকৰণৰ ইছ্যুটো। আৰু সেই সময়ত হয়তো ইউপিপিএল দলটো আমাৰ নাছিলে। গতিকে পুৰণা ইছ্যু আজিৰ তাৰিখত সমাধান হ'বলৈ গৈ আছে। ইয়াত ইউপিপিএল দলেও আমি অতি ধন্যবাদ জ্ঞাপন কৰিছো। কিন্তু ইয়াতে কিছুমান কথা থাকিব, যিহেতু এক্সিষ্টিং ট্ৰাইবেল বিলাকো দিব নালাগে বুলি আন্দোলন কৰিছে, বিচৰাসকলেও আন্দোলনটো কৰিছে,
সকলোৱে কৰক, আন্দোলন কৰক, গণতান্ত্ৰিক প্ৰক্ৰিয়া আন্দোলন কৰি নিজৰ অধিকাৰটো পোৱাৰ ক্ষেত্ৰত ইউপিপিএল দলৰ কোনো ক'বলগীয়াও নাই। আমি এক্সিষ্টিং ট্ৰাইবেলসকলে কৈ আছে যে মানে কোনো ক্ষতি নোহোৱাকৈ ST দিলে আমাৰ ক'বলগীয়া নাই। তেওঁলোকে কৈ আছে কি আমি ST পালে এক্সিষ্টিং ট্ৰাইবেলসকলৰ কোনো ধৰণৰ ক্ষতি নহয়। গতিকে এনেকুৱা ধৰণৰ এটা ধুমুজাত আছে। চৰকাৰেও সেইদিনাখন মানে এই বিলটো সদনৰ মজিয়াত উপস্থাপন কৰিছে আৰু উপস্থাপন কৰাৰ লগে লগে যথেষ্ট ক্ৰিয়া প্ৰতিক্ৰিয়া হৈছে। গতিকে সকলোৰে অধিকাৰ, সকলোৱে গণতান্ত্ৰিক প্ৰক্ৰিয়া আন্দোলন কৰক। ইয়াত আমাৰ ইউপিপিএল দলে কোনো ধৰণৰ আমাৰ বাধাও নাই। আমি দিব লাগে দিব নালাগে আমি একো কোৱা নাই। ইয়াত জনজাতীয় লোক বহুত আছে, ৰাভা আছে, বড়ো আছে, গাৰো আছে, অন্যান্য তেওঁলোকেও পলিটিকেলৰ বাহিৰৰ আওতাত থাকি তেওঁলোকে বিভিন্ন ধৰণৰ ব্যক্তিগতভাৱে মতামতবিলাক প্ৰকাশ কৰিছে, কিন্তু দলীয়ভাৱে মত প্ৰকাশ কৰা নাই। কিন্তু এটা আমি অনুৰোধ জনাব বিচাৰিছো, যিহেতু অন্যান্য জাতি জনগোষ্ঠীৰ লগতে কোচ ৰাজবংশী ভাইসকলৰো ইউপিপিএল দলটোত বহুত অৰিহণা আছে, বহুত ত্যাগ তেওঁলোকে কৰিছে ইউপিপিএল দলৰ হৈ। গতিকে তেওঁলোকক যাতে এই ইছ্যুটোক লৈ কেনে দল ত্যাগ কৰাৰ কাৰণে যাতে তেওঁ আহ্বান নজনায়, এইটো আমি অতি দুৰ্ভাগ্যজনক বুলি ভাবিছো। কাৰণ তেওঁলোকেও ভালকে জানে যে এটা দলত এটা জাতিৰ লোক নাথাকে, বিভিন্ন জাতি জনগোষ্ঠীৰ লোক লগ লাগি এটা দল চলে আৰু সেইটো দলে এই অঞ্চলটোত বসবাস কৰা বা বিভিন্ন জাতি জনগোষ্ঠীৰ আকাংক্ষাবিলাক পূৰণ কৰিবৰ কাৰণে এটা সমূহীয়া সিদ্ধান্তক অগ্ৰাধিকাৰ দি আগবাঢ়ি যায়। নতুন বছৰৰ আৰু খ্ৰীষ্টমাছৰ আমি ইউপিপিএল তৰফৰ পৰা সকলো জাতি জনগোষ্ঠীক আমি শুভেচ্ছা জনাইছো। যোৱাকালি আমি প্ৰেছ মিডিয়াত আমি দেখিবলৈ পাইছো BTCৰ চিফ সন্মানীয় হাগ্ৰামা মহিলী ছাৰে এটা প্ৰেছ বাৰ্তাত তেওঁ ক'বলৈ কৈছে যে যোনটো পৰহি ST লৈ ফালে কোকৰাঝাৰ সচিবালয় যোনটো এটেক হৈছে, সঁচাকৈ আমি ইউপিপিএল তৰফৰ পৰা এইটো দুৰ্ভাগ্যজনক। এইটো আমি কোনোদিনো আশা কৰা নাছিলো। গণতান্ত্ৰিক আন্দোলন তেওঁলোকে কৰিব পাৰে, কিন্তু হাগ্ৰামা মহিলেৰী ছাৰে এটা পদত থকা ব্যক্তি এজনে ডাইৰেক্ট ইউপিপিএলক ব্লেম দিয়াটো এইটো সঁচাকৈ দুৰ্ভাগ্যজনক। আমি কোনোদিনো এই যে এটা পদবী থকা মুৰব্বীজনৰ পৰা এনেকুৱা কথা আমি শুনিবলৈ এটা বিচৰা নাছিলো। আৰু আমি ক'ব বিচাৰিছো তেওঁৰ ওচৰত কিবা এভিডেন্স আছে নেকি? যদি এভিডেন্স আছে তেওঁ কেছ দিয়ক যে ইয়াতে ইউপিপিএল জড়িত আছে বুলি। এভিডেন্স নথকাকে ডাইৰেক্ট মিডিয়া যোগে আমাৰ ইউপিপিএলৰ যোনটো এটা ভাৱমূৰ্তি নষ্ট কৰিব বিচাৰিছে, সেইটো আমি কেতিয়াও মানি ল'ব পৰা নাই। আগন্তুক দিনত এভিডেন্স নথকাকে এটা ইউপিপিএল পাৰ্টিক জগৰীয়া কৰাটো সঁচাকৈ দুৰ্ভাগ্যজনক বুলি আমি বিবেচনা কৰিছো।